অকলে ধান লগাই আছে চক মানে ভুই লগাই আছে অকলে ইমান কষ্ট কৰিছে কি নাম তোমাৰ হেল্ল' নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল মই আছোঁ বৰ্তমান এয়া চাওক মোৰ পথাৰত আছোঁ এয়া আমি ধান লগাই আছোঁ এয়া আমাৰ ধাননি ভুই ৰুই আছে এয়া চাওক এইফালে ট্ৰেক্টৰ লগাই আছে ট্ৰেক্টৰ এয়া ট্ৰেক্টৰ অঁ ইয়ে মালিক ইয়ে হয় খালি মই নহয় মালিক পথাৰত ভুই থৈ দিছোঁ ইয়াত আৰু আজিকালি ট্ৰেক্টৰে হয় বেছি কিন্তু মই এটা আপোনালোকক আগৰ নিয়মটো দেখাই আছোঁ এইফালে চাওক গৰু হাল আছে এজাক তাত যাম মই এতিয়া আমাৰ ঘৰ ওচৰৰে হয় তাৰ খেতি হয় তাৰ ওচৰত যাম তাৰ আগতে চাই লওক ভিউটো ভুই দি আছে আৰু মই আপোনালোকক এতিয়া দেখাম এজন সৰু ল'ৰাই চাওক সি অকলে ধান লগাই আছে চাওক মানে ভুই লগাই আছে অকলে কিমান কষ্ট কৰি চাওক কি নাম তোমাৰ বিতুপন ভূমিজ চাওক কিমান কষ্ট কৰিছে পোৱালিটো ইমান ধুনীয়াকৈ ধান লগাইছে এয়াই হয় অসমৰ মেইন যুৱক মানে চব কৰিব পাৰে আৰু কিন্তু আজিকালি চব স্পীড হৈ গ'ল দুনিয়া কিন্তু আজিৰ সময়তো আছে চাওক হাল এয়া আজিকালি চব মানুহে ট্ৰেক্টৰ ইউজ কৰে কিন্তু ট্ৰেক্টৰতকৈ এইটোৱে মেইন কাৰণটো আগৰ দিনৰ পৰাই চলি আছে এয়া চব হাল গৰু আৰু মানে এয়া চব ট্ৰেক্টৰত যিমান দ কৰি দিয়ে কিন্তু তাতোতকৈ এইটো চব ইমান দ কৰিছে এইটো মোৰ এক আঁঠুমান মানে সোমাই গৈছে এইটো চব আজিকালি মানুহে সময় কম হোৱাৰ কাৰণে ট্ৰেক্টৰ ওলাই গ'ল তাৰপিছত ধান লগোৱা মেচিনো ওলাই গৈছে আজিকালি আমাৰ দাদাহঁতি আছে তাহাঁতৰ ওচৰলৈ যাম তামোল দিব নেকি যদি তাত তামোল দিয়ে খাম এখনমান আকৌ যাম মোৰ মেইন জেগাত হ'ল তাত এয়া আমাৰ খুৰা হয় এয়া দদাই হয় আৰু এওঁলোকক মই তামোল দে ক'লো নাই বুলি কৈছে কিন্তু চাপানি খাই ল'ম কাৰণ পথাৰত চাহ খোৱাটো যোনটো ইণ্টাৰেষ্ট এইটো তাৰ আনন্দই বেলেগ সেইকাৰণে মই খাই লওঁ দিয়ক এতিয়া পানী খাই লওঁ এয়া চব মজা এয়া চাওক হাল ঘূৰাই আছে আৰু আজিকালি হাল একেবাৰে নোহোৱা হ'ল মানে গৰু হাল একেবাৰে কিন্তু এইটো সময়তো যে এওঁলোকে যোনটো আগৰ নিয়ম বুলি নহয় মানে হাল বালে মাটি যোনটো হয় আপোনাৰ দয়ে থাকে বাম হৈ নাযায় কিন্তু আজিকালি ট্ৰেক্টৰ দি যোনটো পাৱাৰ টিলাৰ আছে এইটো যিমান পাব ইমান মাটি বাম হোৱা দেখা গৈছে আৰু যোনটো সাৰ মানে আজিকালি সাৰো দি দিয়ে কিন্তু যদি আপুনি গৰু হাল লগায় কিন্তু আপোনাৰ মাটি সদায় দ থাকিব আৰু ঠিক হৈ থাকিব এয়া চব হাল বাই আছে তেওঁ আলি কাটি আছে আৰু এয়াই হৈছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ধাৰণি পথাৰ চবফালে পানী আছে কিন্তু এয়া চাওক এই দুই দৰাত মানে একেবাৰে বাম আছে এয়া চাওক ইমান বাম আছে মানে এইটো অলপ বাম মাটি আছিলে ইয়াত পানী হেঁচিব লগা হৈছে চাওক পানী হেঁচি আছে আৰু
ইয়াতকৈ বাম ডুবা এটা আছে, এইটো একেবাৰে বাম। ইয়াত পানী দিয়াও একো সুবিধা নাই। এইটো চাওক ইমান বাম। এতিয়া পানী ইয়াত পানী দি পেলাই আকৌ ট্ৰেক্টৰ ঘূৰাম, আৰু যদি বোকা হৈ যায় তেতিয়াহে ইয়াত ভুই লগাবলৈ হ'ব। ইয়াত আজি এই 2-4 মিনিটৰ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক মাৰি দিব, যদি বেয়া লাগিছে ডিছলাইক মাৰি দিব। কাৰণ জীৱনত যিটো বস্তু ভাল লাগে এইটোক আকোৱালি ল'ব, যিটো বস্তু বেয়া লাগে এইটো আপোনালোকে আপোনাৰ লাইফৰ পৰা ওলাই দিব। তেতিয়ালৈকে ধন্যবাদ, জয় আই অসম।